চৰকাৰ আহিল আৰু গ'ল, কিন্তু দলংখন একেটাই হৈ ৰ'ল। নিউজো আহিল আৰু গ'ল, কিন্তু দলংখন ছেম একেটাই হৈ ৰ'ল। আৰু এয়া কোনো বহিৰাজ্যৰ দৃশ্য নহয়, এয়া হ'ল আমাৰ অসমৰ মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত আমলিঘাটৰ এখন ব্ৰিটিছৰ যুগৰ দলং। তো গাইছ, এয়া হ'ল আমাৰ সোণৰ অসমৰ সোণৰ দলং। তো গাইছ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক, তেতিয়াহে গম পাব সোণৰ অসমখন কেনেকুৱা আৰু সোণৰ দলংখনো কেনেকুৱা। তো গাইছ, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইছ, ইয়াতে দাদা এজন আছে, দাদা তো অসুবিধা চলি আছে না। চাইকেল টাইকেলো লৈ যাব নোৱাৰে হয়নে? চাইকেল টাইকেল নিব নোৱাৰে, গৰু ছাগলী পাৰ হ'ব নোৱাৰে। হয়, চাইকেল লৈ গ'লেও চাইকেল মানুহ যোৱাই ভৰি সোমাই যায়। ভৰি সোমাই যায় ন? ইয়াতে আগত কিবা এক্সিডেণ্ট হৈছিলে নেকি এনেকুৱা? এক্সিডেণ্ট বহুত, মোৰ ভৰি 3বাৰ সোমাইছে। 3বাৰ আপোনাৰ ভৰি সোমাইছে? তো এনেকুৱা মানে হৈয়ে থাকে? বহুত মাজে মাজে বহুত হৈ থাকে। বহুত হৈয়ে থাকে ন? তো এই দলংটো অত্যন্ত জৰুৰী আৰু অত্যন্ত অতি সোনকালে মানে এইটো দলংখন বনাব লাগে। অঁ, আৰু ইফালে স্কুলৰ ল'ৰা ছোৱালীও অহা যোৱা কৰে? অঁ, এইপিনে স্কুলৰ গোটেই গাঁৱৰ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, বহুত ৰিক্সৰ কথা হৈছে। তো হেল্ল' গাইছ, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম। তো আজি মই আহিছোঁ আমলিঘাটত। তো দলং এখন মানে ব্ৰিটিছৰ যুগৰে দলং আছে, আৰু অত্যন্ত বেয়া হৈছে দলংখন। মানে ইফালে ল'ৰা ছোৱালীও আহিব নোৱাৰে, আৰু গৰু ছাগলী মানুহ স্কুলৰ ল'ৰা ছোৱালী মানে বহুত অত্যন্ত মানে বেয়া হৈছে দলংখন। আৰু মই দলংখন দেখাব খুজিছোঁ, আপোনালোকে নিজেও চাওক। এই দলঙৰ অৱস্থাখিনি চাওক, একদম মানে এইবিলাক পূৰা কঁপি থাকে, এটা বাইকো লৈ যাব নোৱাৰে। গাড়ীটো নাহে ইফালে, গাড়ীটো টোটেলি আহিব নোৱাৰে। আৰু এই চাওক, এইটো একদম মানে খহি পৰিলে, আৰু এইটো একদম পৰিয়ে গ'ল, খহি এইটো ভাঙি পৰিয়ে যাব। এইটো চাওক অৱস্থা চাইছে। আৰু এই ব্ৰিটিছৰ যুগৰ দলং, আৰু এতিয়া বৰ্তমান আমাৰ চৰকাৰ আহিয়ে আছে আৰু গৈয়ে আছে, কিন্তু আমাৰ দলংখন একেটাই হৈ ৰখি আছে। আমাৰ চৰকাৰখনক এইটোৱে আহ্বান জনাইছোঁ, যাতে আমাৰ এই দলংখন অতি সোনকালে বনাই দিব লাগে। তো আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱা বহুত অসুবিধা হয়, আৰু ইফালে নেশ্যনেল হাইৱে আছে, সিফালে দলং এটা আছে। চ' সিফালে যাবৰ বহুত অসুবিধা হয়, কাৰণ এক্সিডেণ্টবিলাক হৈ থাকে, আৰু অত্যন্ত স্পীড গাড়ীবিলাক চলে। তো ইফালে আমাৰ কণ ল'ৰা ছোৱালী 7 বছৰীয়া 8 বছৰীয়া ল'ৰা ছোৱালীবিলাক সুবিধা হয়। আৰু এই দলংখন হৈ গ'লে আমাৰ ইটো পাৰে গাঁওখনৰ, বৰশাল গাঁওখনৰ আৰু অলপ সুবিধা হয়। আৰু ইয়াতে লগতে আমাৰ আমলিঘাট বজাৰ এখন সাপ্তাহিক বজাৰ হয়, আৰু লগতে আছে ইফালে দুৰ্গা পূজাৰ মণ্ডপ, ছট পূজা হয়। বহুত পুৰণা দলং, ঠেলা গাড়ী, গাড়ীটো অহা যোৱা বন্ধই, ঠেলা যাব নোৱাৰে, মানুহ যাব নোৱাৰে, চাইকেল লৈ বিৰাট অসুবিধা হয়। স্কুলৰ ল'ৰা ছোৱালী কেতিয়াবা হাত ভৰি সোমাই যাব বুলি ভয় লাগে। সেই গতিকে দলংটো মেৰামতি কৰিব লাগে, চৰকাৰীটো মন কাণে কৰা নাই। এতিয়া গৰু ছাগলীও পৰি যায় ন? হয়। আৰু ইয়াতে মানে এনেকৈ এক্সিডেণ্ট হৈ থাকে বুলিও শুনিছোঁ, যে এই মাজততো এজনী ছোৱালীৰ ভৰি সোমাই গৈছে। আৰু এয়া স্কুলৰ ল'ৰা ছোৱালীবিলাকো অহা মানে দেখা পোৱা গৈছে। আৰু ইয়াতে অত্যন্ত মানে ভয় লগা হৈছে, যে কাৰোবাৰ ভৰি সোমাই যাব বা পৰি যাব বুলি বহুত ভয় লগা হৈছে। তুমি কোনটো স্কুলত পঢ়া? সীতাজখলা মাধ্যমিক বিদ্যালয়। আৰু তোমালোকে ইফালে অহা যোৱা কৰা? ইফালে অহা যোৱা কৰা। তো দলংখন মানে ইমান অৱস্থা বেয়া, এয়া ফুটা হৈ আছে, ইফালে বেয়া হৈ আছে। তো তোমালোকৰ ভয় লাগেনে নাই? ভয় লাগে, পৰি গ'লে আৰু ভয়টো লাগিবই। তো মামাক কোৱা, আপোনালোকে আমাক অলপ সহায় সহায় কৰিব, দলংটো বনাই দিব চেষ্টা কৰিব। চ' থেংক ইউ। যোৱা, স্কুলৰ পৰা আহিছা এতিয়া। ভাইটি, তুমি কোনটো স্কুলত পঢ়া? সীতাজখলা মাধ্যমিক বিদ্যালয়। আৰু তোমালোকে এইটো ৰাস্তা দি অহা যোৱা কৰা? কিমানমান ল'ৰা ছোৱালী ইফালে অহা যোৱা কৰে? 200মান ল'ৰা ছোৱালী অহা যোৱা কৰে ইফালে। তো মানে এই দলংখনৰ পৰিৱেশটো মানে খুব বেয়া, অত্যন্ত বেয়া। এই ভাঙি গৈছে, ইফালে ফুটা ফাটি ওলাই গৈছে, আৰু মানে ভৰি চৰি সোমাই যাবৰ ভয় লাগে। তো তোমালোকৰ ভয় লাগেনে নাই?
ভয় লাগে। নিউজটো বহুত নিউজে দিয়ে, কিন্তু নিউজ হ'লে কি হ'ব? চ' মই এটা সৰু সুৰা ইউটিউবাৰ, যদি ভিডিঅ'টো মানে যদি শ্বেয়াৰ কৰক, মানে বহুত শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যাতে এই ভিডিঅ'টো মানে যাই পায় আৰু। তো গাইজ আশা কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানে। তো বাই বাই।